মিছন বসুন্ধৰা 2.0 মিছন বসুন্ধৰাত বহুতখিনি কাম হৈ গৈছে মাটিবাৰীৰ কাম আৰু এতিয়া এবাৰ ওলাইছে মিছন বসুন্ধৰা 2.0 কি সাৰ্ভিস সেৱা থাকিব এই বিষয়ে মই এই ভিডিঅ'টোত দেখুৱাইছো আৰু কি আবেদন কৰিবৰ কাৰণে আপোনালোক কি ডকুমেন্টৰ আৱশ্যক হ'ব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব কি ডকুমেন্ট লাগিব এতিয়া মই প্ৰথম সাৰ্ভিসসমূহৰ বিষয়ে ক'ব বিচাৰিছো প্ৰথম সাৰ্ভিস থাকিব এক নম্বৰ হ'ব সেটেলমেন্ট অফ খাস এন্ড সিলিং সারপ্লেস ল্যান্ড 2 নম্বৰটো হ'ব সেটেলমেন্ট অফ অকুপেন্সি টেনেন্ট 3 নম্বৰ সেটেলমেন্ট অফ স্পেশাল কাল্টিভেটৰ্স পৰিব আপোনালোকৰ টি কফি ৰাবাৰ এইবোৰ কফি খেতিৰ ওপৰত পৰিব সেটেলমেন্ট অফ হেৰিডিটি ল্যান্ড অফ ট্ৰাইবেল কমিউনিটিজ Settlement of AP transferred land from original AP holders. Settlement of PGR VGR land. এতিয়া আহিলো আমি ডকুমেন্ট আপোনালোকৰ কি দৰকাৰ হ'ব সেটেলমেন্ট অফ খাস এন্ড সিলিং সারপ্লেস ল্যান্ডত আপোনাক ডকুমেন্ট লাগিব বেদখলি জৰিমনা পেইড ৰিসিপ্ট লাগিব আৰু কাষ্ট সাৰ্টিফিকেট দৰকাৰ হ'ব আবেদন কৰিবৰ কাৰণে আপোনালোক Settlement of occupancy tenantot document লাগিব গাঁও প্ৰধান সাৰ্টিফিকেট লাগিব ডেথ সাৰ্টিফিকেট লাগিব proof of heredity land লাগিব rent receipt দৰকাৰ হ'ব Settlement of special cultivators document dot কি লাগিব affidavit লাগিব টি board affidavit লাগিব টি board registration লাগিব caste certificate লাগিব বেদখলি জৰিমনা paid receipt দৰকাৰ হ'ব Settlement of heredity land of tribal community document দৰকাৰ হ'ব গাঁও প্ৰধান সাৰ্টিফিকেট লাগিব proof of heredity land আৰু 3 নম্বৰ টজি বহিয়া ৰিসিপ্ট লাগিব Settlement of AP transferred land from original AP holder document দৰকাৰ হ'ব deed agreement যদি আছে latest খাজানা ৰিসিপ্ট লাগিব next of kin আছে যদি দৰকাৰ হ'ব Settlement of PGR VGR land document দৰকাৰ হ'ব বেদখলি জৰিমনা paid receipt কাষ্ট সাৰ্টিফিকেট সিটিজেনশিপ সাৰ্টিফিকেট দৰকাৰ হ'ব আৰু পৰৱৰ্তী ভিডিঅ মই আগবঢ়াম কেনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব RTPS অনলাইনৰ জৰিয়তে আপোনালোকে কেনেদৰে কৰিব পাৰিব মই স্টেপ বাই স্টেপ এই ভিডিঅ'সমূহৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম ধন্যবাদ